শ্ৰেণী পঞ্চম বিষয় গণিত পাঠ নম্বৰ 3 কালি আৰু পৰিসীমা ভাগ 2। আগৰ ভিডিঅ'টোত আমি আয়তৰ কালিৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি বৰ্গৰ কালিৰ বিষয়ে আলোচনা কৰিম। বৰ্গৰ বিষয়ে আলোচনা কৰিবলৈ আমি প্ৰথমতে এটা বৰ্গ আঁকি লৈছোঁ। এতিয়া এই বৰ্গটোৰ কালি মানে হ'ল বৰ্গটোৱে কিমানখিনি ঠাই আগুৰি আছে তাকে বুজাইছে। গতিকে এই বৰ্গটোৰ কালি উলিয়াবলৈ হ'লে বৰ্গটোৱে আগুৰি লোৱা সম্পূৰ্ণ ঠাইখিনিকে পৰিমাপ কৰি উলিয়াব লাগিব। ইয়াৰ বাবে সম্পূৰ্ণ বৰ্গটোক একে দৈৰ্ঘ্যৰ কিছুমান সৰু সৰু বৰ্গত ভাগ কৰি ল'ব লাগিব। যদিহে বৰ্গটোৰ দৈৰ্ঘ্য 4 চেণ্টিমিটাৰ হয় তেতিয়াহ'লে আমি বৰ্গটোৰ দীঘে 4 ভাগ কৰিম। আৰু যিহেতু বৰ্গৰ দৈৰ্ঘ্য আৰু প্ৰস্থ সমান সেয়েহে ইয়াৰ প্ৰস্থও 4 চেণ্টিমিটাৰ হ'ব। গতিকে আমি পথালিকৈ 4 ভাগ কৰিম। এতিয়া সৰু বৰ্গসমূহ এটা এটাকৈ গণনা কৰিম। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। গতিকে ইয়াত 1 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ 16টা বৰ্গ আছে। অৰ্থাৎ এই বৰ্গটোৰ কালি হ'ব 16 বৰ্গ চেণ্টিমিটাৰ। কিন্তু সৰু বৰ্গসমূহ এটা এটাকৈ গণনা কৰিলে যিহেতু বহুত সময় লাগে সেয়ে আমি পূৰণৰ সহায় ল'ব পাৰিম। কাষৰ চিত্ৰটোলৈ মন কৰিলে দেখা যায় যে এই বৰ্গটোত সৰু সৰু বৰ্গ 1 2 3 4টাকৈ 1 2 3 4 বাৰ আছে। গতিকে 4 আৰু 4 পূৰণ কৰিলে হ'ব 4 4 গুণ 16। অৰ্থাৎ বৰ্গটোৰ কালি হ'ব 16 বৰ্গ চেণ্টিমিটাৰ। কিন্তু এই পদ্ধতিৰে বৃহৎ আকাৰৰ বৰ্গ বা বৰ্গাকৃতিৰ বস্তুৰ কালি উলিওৱা সম্ভৱ নহয়। সেয়ে আমি সহজতে বৰ্গৰ কালি উলিয়াবৰ বাবে বৰ্গৰ কালি নিৰ্ণয় কৰাৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। বৰ্গৰ কালি নিৰ্ণয়ৰ সূত্ৰ আৰু আয়তৰ কালি নিৰ্ণয়ৰ সূত্ৰ একে যদিও যিহেতু বৰ্গৰ ক্ষেত্ৰত দিশ আৰু প্ৰস্থ সমান হয় সেয়েহে ইয়াৰ কালি নিৰ্ণয় কৰোঁতে দিশ বা প্ৰস্থ যিকোনো এটাৰ জোখ ব্যৱহাৰ কৰিব লাগে। বৰ্গৰ কালি নিৰ্ণয় কৰাৰ সূত্ৰটো হ'ল বৰ্গৰ কালি সমান বাহু পূৰণ বাহু। এতিয়া আমি এই সূত্ৰটোৰ সহায়ত বৰ্গৰ কালি নিৰ্ণয় কৰিবলৈ শিকিম। এই বৰ্গটোৰ দিশ 4 চেণ্টিমিটাৰ। গতিকে ইয়াৰ প্ৰস্থও 4 চেণ্টিমিটাৰ। এতিয়া আমি বৰ্গৰ কালি নিৰ্ণয় কৰাৰ সূত্ৰটো লিখিম বৰ্গৰ কালি সমান বাহু পূৰণ বাহু। এতিয়া আমি বাহুৰ ঠাইত লিখিম 4 চেণ্টিমিটাৰ আৰু তাৰপিছত পূৰণ চিন দি আকৌ বাহুৰ ঠাইত লিখিম 4 চেণ্টিমিটাৰ। কিয়নো এই বৰ্গটোৰ দিশ বা প্ৰস্থ যিকোনো বাহুৰ জোখ 4 চেণ্টিমিটাৰ হয়। এতিয়া 4 আৰু 4 পূৰণ কৰি পালোঁ 4 4 গুণ 16 আৰু ইয়াৰ একক হ'ব বৰ্গ চেণ্টিমিটাৰ। অৰ্থাৎ এই বৰ্গটোৰ কালি হ'ব 16 বৰ্গ চেণ্টিমিটাৰ। তোমালোকে এটা কথা মনত ৰাখিবা যে যদিহে বৰ্গটোৰ বাহুৰ জোখ চেণ্টিমিটাৰ দিয়া থাকে তেতিয়াহ'লে ইয়াৰ কালিৰ একক হ'ব বৰ্গ চেণ্টিমিটাৰ আৰু যদিহে মিটাৰ দিয়া থাকে তেতিয়াহ'লে ইয়াৰ কালিৰ একক হ'ব বৰ্গ মিটাৰ আৰু যদিহে কিলোমিটাৰ দিয়া থাকে তেতিয়াহ'লে ইয়াৰ কালিৰ একক হ'ব বৰ্গ কিলোমিটাৰ।